আমাৰ ঘৰলৈ পেহী আহিছে, তাকে জোনাকে লুকাইছে ভয় খোৱা বুলি। তাকে আমি আগবাঢ়ি আহিলোঁ, ইয়াৰ পেহীহঁত আহিলে দেই। ইমান দূৰৰ পৰা আহিছে বোলো, মনে মনে মই ভিডিঅ' এটা কৰি থওঁ গম নোপোৱাকৈ বুলি কেমেৰাটো আগতীয়াকৈ সাজু কৰি ৰাখিছোঁ। এতিয়ালৈকে কিন্তু গমেই নাপায় কেমেৰা যে লাগি আছে। গতিকে প্ৰথম কেনেকৈ আহিছে কেনেকৈ বহিছে একদম নজনাকৈ কৰি থৈছোঁ। এয়া ধুন্দা সোমাই আহিলে, তেখেতে আকৌ অলপ অনুমান কৰিছে যে কেমেৰাটো লাগি আছে, সকলো জেগাই জেগাই বহিলে। তাৰপিছতে বোলো মই কওঁ কেমেৰা যে লাগি আছে। আচলতে কি জানে, মানুহক টকা পইচাই সকলো নহয়, আন্তৰিকতাটো খুব ডাঙৰ কথা। আহিয়েই আমাৰ গোসাঁনীজনীক লৈ পিনি সকলো ব্যস্ত হৈ পৰিল। DPM মানে ডিম্পী, পঞ্চী আৰু মানসী, মই সকলো শ্বৰ্ট ফৰ্মত DPM বুলি কৈছোঁ। আমাৰ গোসাঁনীৰ লগত ফটো মৰাত ব্যস্ত হৈ গ'ল। মই মনে মনে বোলো ৰাখি থওঁ আমাৰ এই স্মৃতি হিচাপে, যাতে আপোনালোকক দেখুৱাব পাৰিম। লগতে মানস পদত সজীৱ কৰাৰ লগতে সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। এয়া মানসীয়ে ফটো মৰাত ব্যস্ত, মই লগে লগে ভিডিঅ' কৰিছোঁ। আৰু এয়া অকণ ঠাণ্ডা পানীয় যোগাৰ কৰিছোঁ, যিহেতু গৰম অকণ আছে। সেয়েহে বোলো এয়া দেখিছে নহয়, সকলোবিলাক আহি আমাৰ গোসাঁনীৰ লগত ব্যস্ত হৈ পৰিল। নহ'বনো কিয়, কণমানিজনীৰ লগত সকলোৰে মৰমৰ, আৰু এনেও সৰু ল'ৰা ছোৱালীৰ প্ৰতি সঁচাই আগ্ৰহী। সিহঁতে আকৌ তাইলৈ কিবা এটা আনিছে, বোলো কিয়নো আনিব লাগে, তথাপিও এইবিলাকেই হৈছে মানুহৰ মৰম চেনেহ আৰু ভালপোৱাবিলাক লুকাই থকাৰ এক মুহূৰ্ত। কাপোৰৰ লগতে বোলে আকৌ চশমাযোৰো আনিছে, দেখিছেনে বাৰু তাইলৈ। ছোৱালীবিলাকে এনেও পিংক ভাল পায়, এয়াই পিংকি হৈ আনিছে আৰু। তাকে মাকে লগাবলৈ চেষ্টা কৰিছে, তাই নিদিয়ে। কিমান সুন্দৰ লাগিছে দেখিছে, তাই ভয় কৰিছে দেই, দেখিছেনে বাৰু আমাৰ গোসাঁনীয়ে কেনেকৈ চশমা পিন্ধিছে, কেনেকুৱা লাগিছে বাৰু দেখিছে। এইবিলাক মুহূৰ্ত সাঁচি ৰখাটো মই ভাল পাওঁ, কিয়নো এদিন নহয় এদিন আমি চাব পাৰিম। গতিকে আহিলোঁ, আগলৈ আছে দেই, চাই থাকিব নাপাহৰিব। ধন্যবাদ।